তামুলপুৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। সদৌ অসম জনজাতি সমন্বয় সমিতি শনিবাৰে পুৱাতেই সংগঠনটোৰ 2 শতাধিক সদস্যই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে এক ধৰ্ণা কাৰ্যসূচী হাতত লয়। তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত আমি এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰাৰ উদ্দেশ্য এইটোৱে যে যেহেতু আমাৰ 14টা জনজাতি সংগঠন আছে, তাৰ উপৰিও আজি 6 জনগোষ্ঠী আজি জনজাতি কৰি আমাৰ মাজত এটা খেলিমেলি সৃষ্টি কৰাৰ প্ৰতিবাদত আমি আজি এই ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আমি অসম চৰকাৰ ভাৰত চৰকাৰে যিকোনো মুহূৰ্তত তেখেতসকলৰ এই যিটো কাৰ্যসূচীটো উইথড্ৰ কৰাৰ কাৰণে আমি সংগঠনটোৱে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ কোনো বৈধতা নথকা স্বত্বেও তেওঁলোকক জনজাতিকৰণৰ বিৰুদ্ধে যি যুঁজা চলাইছে ই অসমৰ জনজাতিসকলৰ বিৰুদ্ধে চৰম অন্যায় কৰা বুলি মন্তব্য কৰে। ধৰ্ণাৰ সময়ছোৱাত 6 জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক, অসমৰ জনজাতিসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ বন্ধ কৰক, বিজেপি চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে। ওৰাঙৰ পৰা যতীন ডেকা, আছাম নিউজ এংকাৰ।